আপোনালোকৰ সহায়ৰ হাতে মোৰ বুকু সুধা হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে। আপোনালোকৰ অলপ সহায়ে মোৰ বুকু সুধা কৰাৰ পৰা সহায় কৰে। তাইৰ মুখত সদায় থকা হাঁহিটো যাতে পুনৰ অক্ষুণ্ণ থাকে, তাইৰ হাঁহিটো যাতে সকলোৰে মুখত প্ৰতিফলিত হয়, তাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়ৰ হাত। এই কৰুণ আবেদন ৰঙীয়া কুমাৰ পাটাৰ এহাল পিতৃ মাতৃৰ। দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এগৰাকী কণমানি মৰম লগা ফুল কোমলীয়া শিশুক জীৱন দানৰ বাবে পিতৃ মাতৃৰ এই কৰুণ বিননি। ৰঙীয়া কুমাৰ পাটাৰ আব্দুল ৰাজাক আৰু ৰীমা বেগমৰ একমাত্ৰ কন্যা সন্তান জেৰিফা ৱাহিদে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাত্ৰ 5টা বসন্ত গৰকা জেৰিফাক প্ৰতি মাহে প্ৰয়োজন তেজৰ। সম্পূৰ্ণ সুস্থ কৰিবলৈ হ'লে সলাব লাগিব বোনমেৰো। অসমত যিহেতু ইয়াৰ নিৰ্ভৰযোগ্য চিকিৎসা নাই, ইয়াৰ বাবে নিব লাগিব অসমৰ বাহিৰত। খৰচ হ'ব আনুমানিক 40ৰ পৰা 45 লাখ টকা। দিন হাজিৰা কৰি সংসাৰ পোহপাল দিয়া পৰিয়ালটোৰ বাবে এয়া এক অসম্ভৱৰ কথা। আপোনাৰ মোৰ অকুণ্ঠ সহায়ে কণমানিজনীক পুনৰ্জীৱন দিয়াত সহায় হ'ব। কণমানিজনীৰ মুখত হাঁহি বিৰিঙাবলৈ SBI সোণেশ্বৰ শাখাত থকা একাউণ্ট নম্বৰ 327494549297, IFSC কোড SBIN 0007038 নাইবা গুগল পে' নম্বৰ 9127278266ত দান বৰঙণি আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে কণমানিজনীৰ পিতৃ মাতৃয়ে। নমস্কাৰ, মই ৰঙীয়া কুমাৰ পাটাৰ গাঁৱত পৰা কৈছোঁ। মোৰ ছোৱালীটো থেলাছেমিয়া ৰোগত আক্ৰান্ত। ৰাইজে যদি অকণমান সহায় কৰে আৰু ছোৱালীটো ভাল কৰাৰ কাৰণে, আপোনালোকৰ অলপ সহায়ে মোৰ বুকু সুধা কৰাৰ পৰা সহায় কৰে। অসমৰ মুখ্যমন্ত্ৰী যাতে অলপ সহায় কৰে বা ৰঙীয়াৰ ছোৱালীটো এওঁ 1 নম্বৰ কুমাৰপাটা প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰী। আপোনাৰ ছাত্ৰী? মোৰ বিদ্যালয়ৰ ছাত্ৰী, মই সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। এওঁৰ মুখত অনবৰতে এটা উজ্জ্বল হাঁহি দেখিবলৈ পাওঁ সদায়। কিন্তু দুৰ্ভাগ্য যে তেওঁ আজি কেইবাবছৰ ধৰি তেওঁ জন্মৰ পৰা 1 বছৰ পিছৰ পৰাই তেওঁ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, যিটো ৰোগে হয়তো তেওঁ উজ্জ্বল ভৱিষ্যতে আগবাঢ়ি যোৱাত হয়তো অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মই এই বিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ, কণমানি ছাত্ৰীগৰাকীৰ এই যিটো হাঁহি, সেই হাঁহিটোৱে যাতে গোটেই বিদ্যালয়ৰ লগতে গোটেই অঞ্চলবাসীক সদায় হুৱাই থাকিব পাৰে, তাৰ কাৰণে তেওঁৰ যিটো ৰোগ, সেই ৰোগ নিৰাময়ৰ কাৰণে যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে বিভাগীয় অসম চৰকাৰৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ জনাওঁ যাতে এইগৰাকী ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতে এটা উন্নত চিকিৎসাৰ বাবে চৰকাৰীভাৱে আমাৰ এই ছাত্ৰীগৰাকীক চিকিৎসা কৰাত সহায় কৰি বিশাল এটা অনুদান আগবঢ়ায়। এইখিনি যাতে তেওঁৰ উজ্জ্বল এই হাঁহিটো সদায় ৰৈ থাকে।